সকলোৱে কেৱল ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ প্ৰতিযোগিতাত দৌৰি আছে, কিন্তু মানুহ হ'বলৈ খুব কম সংখ্যক লোকেহে চেষ্টা কৰিছে। মানুহ প্ৰত্যেকৰে ঘৰত জন্ম হয়, কিন্তু মানৱতা খুব কম মানুহৰ ঘৰত জন্ম হয়। আপোনাৰ পৰা যদি কোনোবা ভিক্ষাৰীয়ে কিবা এটা দান খোজে, তেনেহ'লে দিবলৈ চেষ্টা কৰক আৰু ভগৱানক প্ৰণাম কৰি ধন্য দিয়ক যে আপোনাক দান খোজা শাৰীত নথৈ দান দিয়া শাৰীত ৰাখিছে। আপুনি প্ৰথমে নিজকে মানুহ কৰিবলৈ চেষ্টা কৰক। যদি আপুনি এইটো কামত সফলতা লাভ কৰিব পাৰে, তেনেহ'লে আপুনি জীৱনৰ সকলো কামতেই সফলতা লাভ কৰিব পাৰিব। বৰ্তমান সময়ত সকলো মানুহেই মহান হ'বলৈ আশা কৰে, কিন্তু মহান হোৱাৰ আগে যে মানুহ হ'ব লাগিব, সেইটো কথা সকলোৱে আওকাণ কৰে। জীৱনত কেতিয়াও সেইজন ব্যক্তিক অত্যাচাৰ নকৰিব যিজন ব্যক্তিৰ কাষত সহায়ৰ বাবে চিঞৰিবলৈ ভগৱানৰ বাহিৰে আন কোনো নাথাকে। শক্তিশালী হওক, কিন্তু সেইজনৰ আগত কেতিয়াও শক্তি নেদেখাব যিজনে আপোনাক শক্তিশালী কৰি তুলিছে। সফলতা কেতিয়াও শৰীৰৰ আকাৰ বা সুন্দৰতাৰ ওপৰত নিৰ্ভৰ নকৰে। সফলতা নিৰ্ভৰ কৰে আমাৰ জ্ঞান আৰু বুদ্ধিমত্তাৰ ওপৰত। আজি আপুনি কাৰোবাৰ বাবে নতুন, কিন্তু কিছুদিন যোৱাৰ পিছত আপুনিও তেওঁলোকৰ বাবে পুৰণা হৈ পৰিব। এইটো অপ্ৰিয় হ'লেও সত্য। আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাটো প্ৰয়োজন, লাগিলে সেয়া সুখৰ হওক নতুবা দুখৰ। বহুতে তোমাক দেখাব এই পৃথিৱীখন কিমান সুন্দৰ, খুব কম সংখ্যক মানুহে তোমাক দেখাব এই পৃথিৱীখনত তুমি কিমান সুন্দৰ। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, আপুনি যাক পাইছে জীৱনৰ শেষ মুহূৰ্তলৈকে তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। জীৱনৰ কিছুমান বিচাৰি ফুৰা প্ৰশ্ন উত্তৰ একমাত্ৰ সময়ৰ হাততহে থাকে। সময়ৰ সময় হ'লে নিজে সেই বিচাৰি ফুৰা প্ৰশ্ন উত্তৰ আপোনাক দিব। যদি আপুনি সেইটো সময়ত হাঁহি থাকিব পাৰিছে যিটো সময়ত আপুনি সম্পূৰ্ণৰূপে ভাঙি পৰিছে, তেনেহ'লে বিশ্বাস কৰক এই পৃথিৱীত আপোনাক কোনেও কেতিয়াও ভাঙিব নোৱাৰে। অসম্ভৱ একো নহয়। আপুনি যিটো চিন্তা কৰে বা ভাবে সেইটো কৰিব পাৰে, আৰু আপুনি এইটোও চিন্তা কৰিব পাৰে বা ভাবিব পাৰে যিটো আজিলৈকে কোনেও কৰা নাই। জীৱন সেইটো নহয় যিটো আপুনি পাইছে, জীৱন সেইটো যিটো আপুনি গঢ় দিছে। আপুনি কেতিয়াও নিজকে আনৰ লগত তুলনা নকৰিব, যিদৰে সূৰ্য আৰু চন্দ্ৰৰ তুলনা কৰা নাযায়, কিয়নো দুয়োটাই নিজৰ নিজ নিজ সময়ত উজ্বলি উঠে। যদি নিজৰ ওপৰত বিশ্বাস আছে, তেনেহ'লে আপোনাৰ জীৱনৰ প্ৰতিটো কঠিন সময় আপুনি পাৰ কৰিব পাৰিব। জীৱনত ভাল মানুহ বিচাৰি সময় খৰচ কৰাতকৈ নিজে ভাল হৈ পৰক। কিজানি আপোনাক লগ পাই কাৰোবাৰ ভাল মানুহ লগ পোৱাৰ ইচ্ছা পূৰণ হৈ যায়। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।
জয় আই অসম।